নমস্কাৰ। আজি আমি ক্লাছ 10 মেথামেটিক্সৰ বৰপেটা ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰত 30 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিব ট্ৰাই কৰিম। ইয়াত কি আছে? প্ৰমাণ কৰা যে এটা বৃত্তক অন্তভাৱে আগুৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তৰ কেন্দ্ৰত সম্পূৰক কোণৰ সৃষ্টি কৰে। এইটো শিকাৰটো হ'ব এনেকুৱা। চাওক কি দিয়া আছে, এটা বৃত্তক অন্তভাৱে আগুৰি থকা এটা চতুৰ্ভুজৰ এটা বৃত্ত O কেন্দ্ৰৰ এটা বৃত্ত PQRS এটা বৃত্ত, এই বৃত্তটোক ABCD চতুৰ্ভুজে অন্তভাৱে আগুৰি আছে। প্ৰমাণ কৰিব লাগে যে কোণ AOB আৰু কোণ AOD, কোণ DOC আৰু কোণ BOC, আটাইকেইটা প্ৰত্যেকে মানে এইটো কোণ, এইখিনি কোণ, এইটো কোণ, এইটো কোণ প্ৰত্যেকে সমকোণ মানে 90 ডিগ্ৰী। এটা কেনেকৈ কৰিম? অংকন কি কৰিব লাগে? ফাৰ্ষ্টতে অংকনত OP, OQ, OR আৰু OS সংযোগ কৰা হ'ল। প্ৰমাণ কৰিব লাগে যে কোণ AOB, কোণ AOB, কোণ AOD, কোণ DOC আৰু কোণ COB প্ৰত্যেকে সমকোণ। প্ৰমাণ। এতিয়া আমি প্ৰথমতে ত্ৰিভুজ ধৰিম AOP ত্ৰিভুজ আৰু AOQ, এই দুটা ত্ৰিভুজৰ। চাওক এই দুটা ত্ৰিভুজৰ কি হ'ব? AO সাধাৰণ বাহু, AO সাধাৰণ বাহু, OP সমান OQ, ক'ত গ'ল? OP সমান OQ, কাৰণ একে বৃত্তৰ ব্যাসাৰ্ধ। আৰু এটা কি আছে কণ্ডিশ্যন? AP সমান AQ। চাওক এতিয়া এটা স্বীকাৰ্য আছে, এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। এই এটা বহিবিন্দু P আৰু Q স্পৰ্শক, AP আৰু AQ স্পৰ্শক, এটা বহিবিন্দুৰ পৰা টনা, এই বহিবিন্দুৰ পৰা টনা স্পৰ্শক AP আৰু AQ, সেইকাৰণে এইটো সমান। এতিয়াকে বাহু স্বীকাৰ্যৰ মতে ত্ৰিভুজ AOP আৰু AOQ সৰ্বাংগ সম। গতিকে যিহেতু সৰ্বাংগ সম, এতিয়া আমি কি ক'ব পাৰিম? কোণ AOP সমান কোণ AOQ। ঠিক একেদৰে আমি দেখুৱাব পাৰিম যে এইবাৰ এইটো আৰু এইটো ত্ৰিভুজ হৈছে। এইবাৰ যদি আমি ত্ৰিভুজ QOD আৰু DOR এইটো ত্ৰিভুজ লওঁ, তেতিয়া এই দুটা সৰ্বাংগ সম হ'ব ত্ৰিভুজ দুটা। তেতিয়া কি দেখাব পাৰিম? এইটো কোণ সমান এইটো কোণ। একেদৰে দেখাব পাৰিম যে এইটো কোণ সমান এইটো কোণ, এইটো কোণ সমান এইটো কোণ, এইটো কোণ সমান এইটো কোণ। তাত এইখিনি দেখুওৱা হৈছে প্ৰতিটো কোণ মানে ওপৰত চিহ্নত থকা প্ৰতিটো কোণ সমান। চাওক প্ৰতিটো কোণ সমান। নেক্সট আমি জানো যে এটা বৃত্তত কেন্দ্ৰত কিমান ডিগ্ৰী কোণ থাকে? 360 ডিগ্ৰী কোণ। মানে এইটো কোণ যোগ 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 এইটো কোণ সমান, মানে আটাইকেইটা কোণৰ যোগফল কিমান হ'ব? 360 ডিগ্ৰী। এনেকুৱা প্ৰতিটো কোণ সমান মানে কেইটা ভাগ আছে? 8টা ভাগ আছে। 8 AOP মানে AOP বা বেলেগ ধৰি হ'ব, ইয়াত এনেকুৱা কোণ কেইটা আছে? 8টা মানে 8 AOP। যিহেতু এইটো AOP, AOQ, CO2 আটাইকেইটা সমান বা আটাইকেইটা AOP সমান বা আটাইকেইটা বেলেগৰ সমান হ'ব, গতিকে মই AOP বুলি ৰাখিছোঁ 8 AOP সমান 360 ডিগ্ৰী। গতিকে প্ৰতিটো কোণ কিমান হ'ব? AOP এটা কোণৰ মান কিমান হ'ব? 360 ডিগ্ৰী সৰণ কৰিলে 45 ডিগ্ৰী। এইটো কোণ যদি 45 ডিগ্ৰী হয়, এইটোও 45, এইটোও 45, এইটোও প্ৰতিটো কোণে 45 ডিগ্ৰী। প্ৰতিটো কোণ এতিয়া আমাক কৰাব কিবাকে কোণ AOP, কোণ AOP। AOP কিমান হ'ব? কোণ AOP যোগ BOP মানে প্ৰত্যেকটো 45 ডিগ্ৰী যোগ 45 ডিগ্ৰী সমান 90 ডিগ্ৰী। এইখিনি কোণ AOP সমান 45 প্লাছ 45 সমান 90 ডিগ্ৰী। ঠিক একেদৰে আমি কি দেখাব পাৰিম? কোণ AOD কিমান হ'ব? 45 ডিগ্ৰী যোগ 45 ডিগ্ৰী সমান 90 ডিগ্ৰী। বা কোণ DOC কিমান হ'ব? 45 ডিগ্ৰী যোগ 45 ডিগ্ৰী 90 ডিগ্ৰী। কোণ COB একেদৰে হ'ব 90 ডিগ্ৰী। থেংক ইউ। এইটো অসমীয়াত